আপোনালোকক পিঠাগুড়িৰ পুডিং দেখুৱাম, যাৰ বাবে মোক প্ৰয়োজন হ'ব পিঠাগুড়ি, যিটো মই গৰম হেৰিটোত দি দিছোঁ 2 চামুচ পিঠাগুড়ি, আধা লিটাৰ গাখীৰ, এটা আম পিহি লৈছোঁ, গ্ৰেট কৰি লৈছোঁ, পকা আম এটা, তাৰপৰা টুকুৰা আম টুকুৰা কৰি লোৱা, বেদানাৰ গুটি অলপ, প্লাম আৰু ড্ৰাই ফ্ৰুটছ, লগত চেনি বাবে সামগ্ৰী। এতিয়া মই কম জুইত দি পিঠাগুড়িখিনি প্ৰথম এনেকৈ ভাজি ল'ম। এতিয়া ভাজি লোৱা পিঠাগুড়িখিনিত মই গাখীৰ মিহলাম আৰু গাখীৰ দি অলপ দেৰি এনেকৈ ধৰণে লৰাই দিম, যাতে পিঠাগুড়িখিনি তলত গোটা মাৰি নাযায়। মই 2 চামুচ চেনি দিম। লগতে এই ড্ৰাই ফ্ৰুটছখিনি দি দিম। এইখিনি ডাঠ হৈ গ'লে আপোনালোকে তাত আমৰ গ্ৰেট কৰি থোৱা পকা আমখিনি দি দিব। এতিয়া ইয়াত মই এই কেঁচা থৈ দিয়া ফ্ৰুটছখিনি দিম, যেনেকৈ বেদানা, প্লাম আৰু কেঁচা আম টুকুৰাখিনি। ওপৰত মই এচামুচ ঘিউ দি দিম। এয়ে হৈছে মোৰ পিঠাগুড়িৰ পুডিং, যিটো মই গাখীৰ আৰু ড্ৰাই ফ্ৰুটছ, কেঁচা ফল মূল দি বনাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত বেলেগ ধৰণৰ ফল মূলো ব্যৱহাৰ কৰিব পাৰিব। মোৰ ওচৰত আম, বেদানা আৰু প্লাম থকাৰ কাৰণে মই সেইকেইটাই ব্যৱহাৰ কৰিছোঁ। আজি মোৰ এই পুডিংটো দেখি আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব, আৰু মোৰ ফেচবুক পেজটোত ফ'ল' কৰিব আৰু ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিছোঁ। আৰু মোৰ ভিডিঅ'বোৰৰ কমেণ্ট পালে মোৰ মনটোত ভাল লাগে আৰু নতুন এটা ভিডিঅ' দিবলৈ আগ্ৰহ প্ৰকাশ কৰোঁ। গতিকে আপোনালোকে মোৰ চেনেলটোক ফ'ল' কৰি লাইক কৰিব বুলি আৰু কমেণ্ট দিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।